হয় কেমেৰা স্ক্ৰীনত দেখি আছে এইখন মোৰ কাশ্মীৰী আপেল বগৰী বাৰী আজি ফেব্ৰুৱাৰী মাৰ্চৰ আজি 2 তাৰিখ আজি মোৰ এই কাশ্মীৰী আপেল বগৰী বাৰীখনলৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত এওঁলোক আহিছে ভাল লাগিছে তেওঁলোক সবকে মই দেখুৱাইছোঁ এইফালে বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ 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 বাইদেউ ভালে খোলা আছে ভালে আছোঁ আপোনাৰ বগৰী বাৰী চাবলৈ আহিছোঁ বাইদেউ আপুনি এই বাইদেউকো কৈছে নমস্কাৰ বাইদেউ নমস্কাৰ আচ্ছা আপোনালোকে ইমান দূৰৰ পৰা একচুৱেলি মোৰ বাৰীখন আপোনালোকে মানে কেনেকৈ এই বাৰীখনলৈ মই আপোনালোকে যে আহিব বুলি এই বাৰীখন আচলতে আপোনালোকে কেনেকৈ চিলেকশ্যন কৰিলে মোৰ বাৰীখনলৈ যে আহিব লাগিব বুলি আমাৰ ছাত্ৰীসকলক এটা এক্সপ'জাৰ ভিজিট কৰাব লাগিছিলে আপোনাৰ মানে এগ্ৰিকালচাৰৰ ওপৰত হয় 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 আপুনি এজন মানে বিখ্যাত বগৰী বাৰী খেতিয়ক বুলি আমি জানো গতিকে আজি ছাত্ৰীসকলক হয় বন্ধু বান্ধৱীসকল বাইদেউ বিখ্যাত বুলি ক'লে সেই মহান বিখ্যাত ব্যক্তিজন কিন্তু মই দেই গতিকে আমাৰ ছাত্ৰীসকলক লৈ আমি আপোনাৰ এই বিখ্যাত বগৰী বাৰীখন যিখন বগৰী বাৰী অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিখ্যাত হৈ পৰিছে আজি আমি দেখুৱাবলৈ আহিছোঁ হয় হয় বাইদেউলৈও মই অশেষ মই ধন্যবাদ দিছোঁ এতিয়া বাইদেউ এইফালে এই বগৰীটো আপুনি লৈ খাই আপুনি কওকচোন বাইদেউ ইয়াৰ সোৱাদ কওক চেনিতকৈ মিঠা আৰু বাইদেউ আপুনি এটা কথা বগৰী কামুৰিলে ইমান আৱাজ হৈ জানো তাৰপিছত এই দ্বিতীয়গৰাকী বাইদেউক মই দিছোঁ বাইদেউ এইটো লওক ধন্যবাদ এতিয়া আপুনি বগৰীটো খাই আপুনি কওক এইফালে এইফালে কেমেৰা চাওক এইফালে চাওক নাই হোৱা বহুত মিঠা মিঠা এইটো মিছাই ক'লে সঁচাই কৈছে বাৰু সঁচাই কৈছে নে সঁচাকৈ মিঠা নে তো বাইদেউ আপোনালোকে দুয়োগৰাকীয়ে এই মোৰ যিহেতু ভিডিঅ'টো চাব আপোনালোকে মোৰ বন্ধু বান্ধৱীসকলক ক'বনে যে মোৰ এই বাৰীখনলৈ আহিবলৈ আপোনালোকে আমন্ত্ৰণ কৰিব একদম চিয়'ৰ 100% আপোনালোকে কওক তেওঁলোকক আহিবলৈ কওক আপোনালোক আহক বগৰী খাওকহি টেষ্টটো লওক সোৱাদ লওক লগতে ছাৰক অকণমান আৰ্থিকভাৱে সহায় কৰক গতিকে তেওঁ বাণিজ্যিক ভিত্তিক যিহেতু কৰিছে যদিও এতিয়ালৈকে বজাৰত এৰি দিয়া নাই গতিকে আপোনালোকৰ চোৱাৰ কাৰণে ছাৰে বাৰীখন সংৰক্ষণ কৰিছে গতিকে আপোনালোক আহক আৰু এই বাইদেউ কওক কিবা এটা কওক খুব ভাল লাগিলে আহি ছাত্ৰীসকলক আজি লৈ আহিছোঁ ইয়াৰ পিছত মই মোৰ গৃহস্থকো লৈ আহিম আপুনি মোৰ বন্ধু বান্ধৱীসকলক এই মোৰ বাৰীখনলৈ আমন্ত্ৰণ কৰিবনে সকলোকে আহিবলৈ কৈছে মই আহিবলৈ কৈছে ন কৰিছোঁ তো এই বাইদেউ দুগৰাকীলৈকে মই অশেষ ধন্যবাদ যাচিছোঁ তো ভাল লাগিল তেওঁলোক অহাৰ বাবে হয় বাইদেউ যে এগৰাকী আহিছে তেখেতে বৰ আচৰিত মানে খুব আচৰিত লাগিছে তেখেতৰ মানে যিহেতু তেখেতে আগে পিছে দেখা নাই মই সেই ধুনীয়া বাইদেউগৰাকীক কিন্তু বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখাইছোঁ দেই চাব ধুনীয়াকৈ তো এইটো আপুনি এটা লওক আৰু অন কেমেৰাত আপুনি বগৰীটো খাওক আৰু সোৱাদটো কওক আপুনি খাই ক'ব লাগিব অঁ বগৰী খাবলৈ এইফালে চোৱা কেমেৰালৈ চোৱা বহুত জুম কৰি লৈছে এই বন্ধু বান্ধৱীসকল চাব কিন্তু দেই কেনেকুৱা সোৱাদ কেনেকুৱা বহুত মিঠা আৰু এনেকুৱা মানে বগৰীৰ কি ক'ম তাই পাহৰি গৈছে কিন্তু বগৰী সোৱাদটো পাহৰি গৈছে তাই সোৱাদটোতো ভালেই বহুত মিঠা বহুত ধুনীয়া কিন্তু এনেকুৱা মানে গাৰ্ডেন মই আগতে দেখা নাই আজি ফাৰ্ষ্ট আহিছোঁ হয় বহুত ভাল লাগিছে আহি কিন্তু ভাল লাগিলে নে তোমাৰ বহুত ভাল লাগিছে তুমি মিছাই কৈছা ন সঁচাই কৈছা অঁ বন্ধু বান্ধৱীসকল এই বাইদেৱে কিন্তু সঁচাকৈ কৈছে বোলে বৰ ভাল লাগিলে বোলে অঁ নহয় বাইদেউ আপুনিতো খাইছোঁ সেইটো চাওক তো বাইদেউলৈ ধন্যবাদ যাচিছোঁ আৰু বাৰীখন যিহেতু তেওঁলোকে পৰিদৰ্শন কৰিলে তেওঁলোক যে মোৰ বাৰীখনলৈ আহিলে মই এটা স্মৃতি হিচাপে মই তেওঁলোকৰ এটা অকণমান মই সাক্ষাৎকাৰ এটা লওঁ তো আপোনালোকক সেই সাক্ষাৎকাৰটো মই অকণমান দেখুৱাব বিচাৰিছোঁ এইজনে সেই মহান এজন ব্যক্তি ছাৰ নমস্কাৰ হয় নমস্কাৰ ছাৰ আপুনি কোন জেগাৰ পৰা আহিলে ছাৰ মই মাকুম নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা আহিছোঁ মাকুম নিম্ন বুনিয়াদী বিদ্যালয় ছাৰ আপুনি এনেকুৱা কাশ্মীৰী আপেল বগৰী বাৰী এনেকৈ আগে পিছে দেখিছেনে ক'ৰবাত আজিলৈকেতো দেখা নাছিলোঁ কিন্তু আপোনাৰ বাৰীলৈ আহি খুব ভাল লাগিলে আনন্দ পাইছোঁ হয় নিশ্চয় আমাৰ ব্যক্তিসকলে যদি এনেদৰে আগবাঢ়ে হয় বহু দিশত স্বাৱলম্বী হ'ব পাৰিব বুলি আমি আশা ৰাখিছোঁ এতিয়াতো আপেলৰ বগৰীৰ ছিজন প্ৰায় শেষ হ'বলৈ হ'ল শেষ হোৱাৰ মুহূৰ্ততো আজি এনেদৰে লমালমে বগৰী লাগি আছে দেখি খুব সুন্দৰ লাগিছে ভাল লাগিলে আমাৰ গগৈদাই ইয়াৰ পৰা কিছু লাভালাভৰ কথাও ক'লে যথেষ্টখিনি
আৰ্থিকভাৱে যথেষ্টখিনি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ছাৰ আপুনি মোৰ বাৰীৰ এখন পৰিদৰ্শন কৰি সুখী হ'লনে বাৰু? মই যথেষ্ট সুখী হৈছোঁ। তো ছাৰ আপোনাক মই এটা ফল দিছোঁ, এই ফলটো আপুনি খাই ইয়াৰ যিটো সোৱাদ আপুনি কওক ছাৰ, যোগে কামুৰিব। খুব সুন্দৰ বৰ মিঠা বগৰী। হয় ছাৰ, মই আপোনালোকক কৈ সুখী হ'ম যে মই এইখন বাৰীখন সম্পূৰ্ণ অৰ্গেনিকত কৰা। হয় ছাৰ আপোনাকো অশেষ ধন্যবাদ। তো তেওঁলোকৰ লগৰে আৰু এজন আহিছে, তো ছাৰ মই তেখেতকো এটা বগৰী মই উপহাৰ হিচাপে দিছোঁ আৰু মই ছাৰক অনুৰোধ কৰিছোঁ আপুনিও বগৰীটো খাওক, বগৰীটো খাই আপুনি ছাৰ ইয়াৰ সোৱাদটো কওক। বগৰীটো যথেষ্ট সোৱাদযুক্ত। বাহিৰৰ বজাৰৰ পৰা যিখিনি আমি বগৰী সাধাৰণতে পাওঁ আৰু বজাৰত উপলব্ধ বগৰীৰ পৰা যিটো সোৱাদ, সেই সোৱাদৰ পৰা এই বগৰীটো মানে যথেষ্ট খুব মানে সোৱাদযুক্ত, ভাল। আৰু তেওঁ ইতিমধ্যে কৈছে অৰ্গেনিক যিহেতু কৰিছে তেওঁ, গতিকে সেইটো কাৰণে চাগে ইয়াৰ সোৱাদটো বেছি ভাল হৈছে। আচ্ছা ছাৰ, আপুনি মোৰ বাৰীখন যে ইমান দূৰৰ পৰা আহিলে, মোৰ বাৰীখন পৰিদৰ্শন কৰিলে, আপুনি ছাৰ সুখীনে বাৰু? ভাল লাগিলে নে বাৰু? যথেষ্ট ভাল লাগিছে, যিহেতু আমি আগতে বগৰী বাৰী তেনেকৈ পৰিদৰ্শন কৰা নাই। হয়, ইয়াত আহি আপোনাৰ যিখিনি কৰ্মৰাজি দেখিলোঁ, খুব ধুনীয়াকৈ কৰিছে আৰু খুব ধুনীয়া হৈছে। আৰু আপুনি এইখিনি কাম লাগি থাকক, আগবাঢ়ি যাওক, আমি এইটো কামনা কৰোঁ। নিশ্চয়, আমাক এই ছাৰকো অশেষ ধন্যবাদ মই যাচিছোঁ। তো আৰু এজন ছাৰ আহিছে, তেখেত আহিছে শদিয়াৰ পৰা। তো এই ছাৰকো মই নমস্কাৰ জনাইছোঁ। ছাৰ আপুনি অকণ এইফালে আহক, লাইটিংটো পোৱা নাই। তো ছাৰ আপুনি বগৰীটো যিহেতু খাইছে ছাৰ, এনেই সোৱাদ নে বাৰু ছাৰ? বগৰী আমি খাইছোঁ যদিও হয় ছাৰ। এনেকুৱা বগৰী আজি খাইছোঁ। হয়। আৰু বগৰীৰ যিটো সোৱাদ, হয়তো এই সোৱাদ আজি জীৱনত প্ৰথম খালোঁ। হয়। আৰু আপোনাৰ কৃষি কৰাৰ যি পদ্ধতি, হয় ছাৰ, সুকীয়া হ'ব, সেইকাৰণে সোৱাদো ইয়াৰ বেলেগ। এই বিষয়ে আপুনিয়ে বেছি গম পাব। ছাৰ এই বাৰীখন যে আপুনি পৰিদৰ্শন কৰি আছে, ভাল লাগিলে নে ছাৰ? সঁচাকৈ ছাৰ বাৰীখন যথেষ্ট ভাল লাগিছে, কাৰণ আপুনি যে ইমান কষ্ট কৰি বাৰীখন গঢ় দিছে, আৰু বিশেষ হ'ল বস্তুটোৰ প্ৰতি আমাৰ যিটো সোৱাদ হ'ব লাগে, সেই সোৱাদটো অন্য বগৰীতকৈ যথেষ্ট পৃথক। সেইকাৰণে ইয়াৰ মানদণ্ড অন্যৰ লগত তুলনা কৰিব নোৱাৰি। গতিকে এই খেতি যি আমাৰ ইয়াত আপুনি গঢ় লৈ খেতি কৰিছে যি পদ্ধতিৰে, সেই খেতি যাতে অনাগত দিনতো আপুনি অন্য খেতিবোৰো, এইবোৰ বগৰী পাইছোঁ, অহাবোৰ যাতে বেলেগ কিবা এটা কৃষি পাম, ফলেই হওক বা অন্য কিবাই হওক, আপুনি আগবাঢ়ি যাওক। আমাৰ অশেষ আপোনালৈ শুভেচ্ছা। তো ছাৰকো অশেষ ধন্যবাদ যাচিছোঁ। তেওঁলোক যিহেতু তিনিওজনে আহিলে নিজৰ কৰ্মব্যস্ততাৰ মাজতো, তো আমাৰ ছাৰহঁতকো মই অশেষ ধন্যবাদ যাচিছোঁ। তো ছাৰ আপোনালোকক মই জনাবলৈ পাই সুখী যে মোৰ এখন যিহেতু অৰ্গেনিক বাৰী, তো এই বাৰীখনত প্ৰথম মই বিকিছিলোঁ 240 টকাকৈ এই বছৰে, তাৰপিছত বিকিলোঁ 200কৈ, তাৰপিছত বিকিলোঁ 150 টকা, এই বৰ্তমান 120 টকাকৈ মই পাৰ কেজি বগৰী বাৰীতে মই বিকি আছোঁ। আৰু এইবিলাক আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায়, আহিব, এনেকৈয়ে লাগি আছে বগৰীবিলাক, ৰাইজ আহে। তো আমাৰ ছাৰহঁতো যিহেতু আহিলে তেওঁলোকে, তো তেওঁলোককো মোৰ বাৰীখনলৈ অহাৰ বাবে মই শত কোটি ধন্যবাদ জনাইছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। নমস্কাৰ ছাৰ, আপুনি এই মোৰ বাৰীখনলৈ যে আহিলে, ছাৰ আপোনাৰ ভাল লাগিছেনে আজি? বহুত ভাল লাগিলে। ইমান এটা মানে আপোনাৰ নেচুৰেল বস্তু আপুনি ইমান কম সময়ত ৰেডি কৰি থৈছে, চাই মেলি বহুত ভাল লাগিলে। ছাৰ আপুনি এনেকুৱা একচুৱেলি বাৰী মই আপুনি কেতিয়াবা চাইছিলে নে, ক'ৰবাত দেখিছিলে? নাই, আজিলৈকে এনেকুৱা বাৰী দেখা নাই মই। আজি প্ৰথমে চাইছোঁ। হয়, সেইটোৱে এতিয়া আশা কৰোঁ যে মানে এনেকুৱা আৰু ভৱিষ্যতেও চাবলৈ পাম। হয় হয়। তেনে আপুনি আহিলে ভাল লাগিলে নহয় জানো? তো আহিলে ভাল লাগিলে। তো আপুনি অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাকো। মই 1 মিনিট ৰ'ব দেই, বৰ্তমান হ'ল অকণমান ৰ'ব, মই এটা কিবা এটা এই ছাৰক দিওঁ। ছাৰ আপুনি এই বগৰীটো খাওক আৰু ইয়াৰ সোৱাদটো কওক। এইটো খাই মেলি সোৱাদটো আগতেও পাইছোঁ মই, তথাপিও আৰু আজি মানে প্ৰথম বুলি বহুত টেষ্টি। এই আমাৰ ছাৰে কিন্তু মিছা কথা কৈছে, হয়তো টেষ্টি নহয়, মোৰ মনটো ভাল লগাবৰ কাৰণে হয়তো তেখেতে মিছা কথা কৈছে। মিছা কথা ক'ম, ছাৰ মিছাই কোৱা নাই আপুনি? মিছাকৈ কোৱা নাই, বহুত টেষ্টি। মানে
চেনি কি মিঠা হ'ব তাতকৈ মিঠা এইটো। এই মোৰ মানে সেই ব্যক্তিজন মোৰ কিন্তু দিল খুচ হৈ গ'ল দেই। তো মই এতিয়া ছাৰক মই এতিয়া বেলেগ মই কথা এটাই বান্ধিম এতিয়া, আপোনালোকে চাওক মই ছাৰক কথাত কেনেকৈ বান্ধিম। আচ্ছা ছাৰ, আপুনি যিহেতু মোৰ বাৰীখনলৈ আহিলে, আপুনি ভাল পালে, আপুনি বগৰীও খালে। ছাৰ আপুনি মোক এটা কথা কওকচোন, আপোনাৰ ফেমিলি লৈ এই বাৰীখনলৈ আহিবনে বাৰু? আহিম আহিব নিশ্চয় আহিম। আজিতো মই গ'লে গালিয়ে শুনিম। তো বন্ধু বান্ধৱীসকল চাওক, কিন্তু আমাৰ ছাৰে কিন্তু নিজৰ কথাতে এখেতে বান্ধ খালে। তো ময়ো এতিয়া অপেক্ষাত ৰ'ম আমাৰ ছাৰেও যাতে মোৰ বাৰীলৈ তেখেতৰ ফেমিলিলৈ আহে। তো বন্ধু বান্ধৱীসকল, আজি মোৰ এই ছুটি ভিডিঅ'টো এটা স্মৃতি হিচাপে মই ৰাখিছোঁ, আৰু মোৰ এই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আমাৰ বাৰীখনলৈ অহাৰ বাবে ছাৰ আপোনাকো অশেষ ধন্যবাদ ছাৰ। নমস্কাৰ। ধন্যবাদ। নমস্কাৰ।